হেল্ল' বন্ধু বান্ধৱীসকল, এয়া তৰাপাতত আজি মই মাছ ধুনীয়াকৈ বনাই দেখুৱাম। ইয়াৰ লগত কি কি দিম দেখুৱাম। এয়া কচু লৈছোঁ, কচু কোমলীয়া পাতটো, লগতে এয়া টেঙামৰা, নলটেঙা আৰু টেঙেচি টেঙা লৈছোঁ। এয়া টেঙেচি টেঙা, বৰটেঙা, ডাঙৰটো এইটো টেঙেচি টেঙা। এইখিনি পাত ধুনীয়াকৈ মিলাই লৈছোঁ মই। মিলাই ইয়াতে মাছটোৰ ওপৰত দিছোঁ এনেকৈ, চাওকচোন। মাছটোৰ ওপৰত দি দিছোঁ, হৈ গ'ল। এতিয়া মই নহৰু আৰু জলকীয়াখিনি দিছোঁ ওপৰত। এয়া চাওক, নহৰুটো দিলে ভাল লাগে আৰু জলকীয়াটো অকণমান জ্বলিলে ভাল লাগে ন। নিমখ দিছোঁ। এতিয়া ধুনীয়াকৈ টোপোলা কৰিম, টোপোলা বান্ধি ল'ম এতিয়া ভালকৈ। তৰাপাতৰ লগত বনালে কিমান ধুনীয়া লাগে গোন্ধটো। এয়া চাওক, মই টোপোলাটো ভালকৈ বান্ধি লৈছোঁ। এয়া সূতাৰে বান্ধি লৈছোঁ। যিকোনো ৰছীলেও বান্ধিব পাৰে বাৰু, মই সূতাৰে বান্ধি লৈছোঁ। এয়া হৈ গ'ল, মই দেখুৱাইছোঁ। এয়া চাওক, পাতত দিয়া মাছ ৰেডি। এয়া চাওক, ধুনীয়া হৈছে খাবলৈ, দেখিবলৈও ভাল হৈছে। আজি মই বনাইছোঁ এয়া মাছৰ মাথাৰ লগত মাটিমাহ। এয়া পাতত দিয়া মাছ, নেমু লৈছোঁ, পিঁয়াজ লৈছোঁ, লগতে তিয়ঁহ লৈছোঁ। এনেকৈও খাই ল'ম দুপৰীয়াৰ ভাতটো। সকলোৱে খালেনে?